So, hi friends, good morning, guys, good morning, welcome back to my YouTube channel, guys. बहुत दिन मुरत hi friends कवर तो तार कारण good morning 3-4 बार कोई दिलु आरो तो so friends माने आरो बार good morning guys. So friends আজি মানে বহুত ভাল লাগি আছে কাৰণ বহুত দিন পিছত মই ব্লগ শুট কৰিব পাৰিছো তো আপোনালোকৰ লগত নিউ ব্লগ লৈ আহিছো আজি মানে বহুত মানে ভাল লাগি আছে সো फ्रेंड्स আৰু এটা কথা যে মানে এতিয়া মৰ্নিংৰ 5টা মান বাজে গাইস মানে মৰ্নিংৰ যেটো বতা আহি আছে গাইস মা কসম তামাম মজা গাইস তামাম মজা সো फ्रेंड्स আৰু মানে ডাঙৰ কথাটো হল যে ইমান দিন মই কিয় ব্লগ লৈ আহা নাই আপোনালোকৰ মানে বহুতৰ লগত এটাই প্ৰশ্ন যে কিয় ইমান দিন ব্লগ আহা নাই কিয় ব্লগ মানে কিয় কি হল এনেকুৱা প্ৰশ্ন সো फ्रेंड्स মানে একো হোৱা নাই তো এতিয়া ভাবি আছে যে একো হোৱা নাই তো কিয় ব্লগ দিয়া নাই সো फ्रेंड्स এটো মানে স্কুলৰ প্ৰবলেম আছিল তো স্কুলৰ প্ৰবলেম মানে স্কুলত এডমিশন চলি আছিল তো এডমিশন মানে আজি হ'ব কালি হ'ব এনেকা কৰি মানে বহুত দিন পাৰ হৈ গল সো এডমিশন পিছত হেকত যে এডমিশন হৈ গল তো এতিয়া সব এডমিশন মানে স্কুলৰ কাম খতম সব এক তো এতিয়া আৰু স্কুলৰ পৰা গৰম বন্ধ পাই গলো গাইস গৰম বন্ধ পাইছো মানে পাইছো যেহেতু তো কি কৰিম ঘূৰিব লাগিব তো ঘূৰাৰ কাৰণে আজি গুৱাহাটী গৈ আছো গাইস তো গুৱাহাটী গৈ আছো তো দাদাৰ ঘৰ তাতে দাদা ঘৰ আছে তো গুৱাহাটী গৈ আছো কিন্তু কিয় গৈ আছো গাইস এটো মই পিছত কম তাতে যাই পোৱাৰ পিছত কম গাইস সো এতিয়া নকওঁ তো যোৱাৰ আগত আৰু এটা কথা যে আপোনালোকে ফাৰ্ষ্টত এটা বস্তু চাই লওক তো বলক সো फ्रेंड्स বস্তুটো এইটো হাতত আছে গাইস এইটো সো फ्रेंड्स দেখাও নেকি নাই দেখাবই লাগব কইছো যেহেতু দেখাবই লাগব সো চাই লওক সো फ्रेंड्स এটো হল ইউটিউবার গাইস ইউটিউবার সো फ्रेंड्स এটোৰ নাম কি হয় আপোনালোকে জানে নে না জানে কাৰণ মই নিজে বনোৱা বস্তু আপোনালোকে কেনেকৈ নাম ক'ব সো फ्रेंड्स এটো হল কাগজ বটন আপোনালোকে নাম শুনিছে প্লে বটন সিলভার প্লে বটন গোল্ড প্লে বটন শুনিছে কিন্তু কাগজ বটন নাম শুনিছে নি কি শুনা নাই সো फ्रेंड्स মই মানে দেখাই দিলো কাগজ বটন কেনেকুৱা হয় সো फ्रेंड्स এটো ডাঙৰ কথা নহয় যে আৰু এটা ডাঙৰ কথা যে আপোনালোকে মানে বহুতে মানে সাবস্ক্রাইবার লগ পালে পিছত কৈ থাকে যে তোর সাবস্ক্রাইব কিমান হল সো फ्रेंड्स মানে আপোনালোকে মানে চাব খোজে মোৰ সাবস্ক্রাইব কিমান হল সো মই হাইড কৰি ৰাখিছো তো আজিৰ পৰা মানে আপোনালোকে যাতে গম পায় যে মোৰ সাবস্ক্রাইব কিমান হল তো তাৰ কাৰণে আজিৰ পৰা মই আনহাইড কৰি দিম কাৰণ বহুতে কৈ থাকে যে সাবস্ক্রাইব কিমান হল গাইজ মানে হাইড কৰাতকৈ তেনেহলে নকৰাই ভাল তো তাৰ কাৰণে মই খুলি দিম আপোনালোকে চাওক মানে কিমান হৈছে তো আপোনালোকে বহুত মানে আশা আছে যে আশা কৰে যে কিমান হল সাবস্ক্রাইব চাব মন যায় এনেকুৱা ভাবি থাকে সো আজিৰ পৰা আনহাইড কৰি দিম তো আপোনালোকে আজিৰ পৰা মোৰ সাবস্ক্রাইব মানে দেখিব পাৰিব সো এইটোৱে ডাঙৰ কথা হল তো এইটো মই এনে বনাইছিলো জাস্ট এতিয়া আৰু এটা কথা যে মোৰ এইটো চাইছে না গাইস সো মানে উল্টা হৈ আছে তো ভিডিও সো আজি মানে মোৰ 250 সাবস্ক্রাইব কমপ্লিট হৈ গল তো ইমান সাপোর্ট মানে দিয়াৰ কাৰণে বহুত থ্যাংক ইউ গাইস সো আগলৈকে এনেকৈ সাপোর্ট দি থাকিব তো মানে আশা কৰো আপোনালোকে যে আগলৈকে এনেকৈ সাপোর্ট মৰম চেনে দি থাকিব তো মানে বহুত ভাল লাগে মানে কি আপোনালোকে ভিডিও দিয়াল মানে আপলোড কৰাৰ লগে চাই এটো মোৰ বহুত ভাল লাগে কাৰণ মানে বহুত ইউটিউবত চাইছো যে মানে সাবস্ক্রাইব থাকিলেও কিন্তু ভিডিও বিলাক নাচাই ভিউজ নাহে সো মোৰ ভিউজ মানে সাবস্ক্রাইব হিচাপে মানে ভালেখিনি ভিউজ আহে তো বহুত মৰম চেনে দি থাকিব আপোনালোকে এনেকুৱা মৰম চেনে দি থাকিব তো আৰু বহুতে ভিডিও চাই কিন্তু সাবস্ক্রাইব নকৰে তো সাবস্ক্রাইব কৰোতে কি পইচা লাগিব নেকি গাইস কৰি দিব সাবস্ক্রাইব কৰি দিলে অলপ মানে জোশ উঠিব আৰু জোশ পাম যে মানে সাবস্ক্রাইব বাঢ়ি আছে তো মোৰ ভাল ভিডিও বনাব লাগিব আৰু এনেকুৱা ভাবিম সো মানে ভিডিও চাই কিন্তু সাবস্ক্রাইবটো নকৰে তো সাবস্ক্রাইব কৰি যাব গাইস মানে বহুত মাই ড্রিম গাইস ইউটিউবার ড্রিম গাইস সো ইমান কৈ নাথাকো তো এতিয়া আৰু মানে
টাইমো হৈছে তো আৰু খৰানিৰ পৰা বাছ আহিব তো এইটো বাছত যাব লাগিব ডাইৰেক্ট গুৱাহাটী চ' এইটো বাছতে যাম চ' আৰু এতিয়া মই মাত্ৰ উঠিছোঁ চ' এতিয়া আৰু মানে গা পা ধুব লাগিব তো তাৰপিছত লগ পাইছোঁ গাইছ ৰেডি চেডি হৈ লগ পাইছোঁ চ' ফ্ৰেণ্ডছ ফাইনেলি ৰেডি চেডি হৈ ওলাই গ'লোঁ পূৰা ফুল পেক চাব পাৰে পূৰা আৰু মানে আৰু এটা ডাঙৰ কথা যে মানে মই মানে গুৱাহাটী ফাৰ্ষ্ট টাইম যাই আছোঁ গাইছ অকলে তো মানে গৈছিলোঁ সৰু থাকোঁতে গৈছিলোঁ বহুত সৰু আছিলোঁ যেতিয়া মানে ইমান বুজাও নাছিলোঁ তেতিয়া গৈছিলোঁ মাৰ লগত চ' এতিয়া আৰু মানে ফাৰ্ষ্ট টাইম যাই আছোঁ গুৱাহাটী তো চ' এতিয়া আৰু খৰানিৰ পৰা বাছ আহি আছে তো এইটো বাছতে যাম ডাইৰেক্ট গুৱাহাটী মানে আদাবাৰীলৈকে যায় তো তাৰ পৰা আৰু দাদাই ল'ব আহিব চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চ' ফ্ৰেণ্ডছ ফাইনেলি গাড়ীত উঠি গ'লোঁ তো এতিয়া আৰু কি ক'ম বলক গুৱাহাটীলৈ যাওঁ আৰু ফ্ৰেণ্ডছ ফাইনেলি দাদাহঁতৰ ঘৰ পাই গ'লোঁ আৰু ৰাস্তাত মানে ব্লগ শ্বুট কৰা নহ'ল কাৰণ মানে এই গাড়ী পূৰা জাম লাগি গৈছিল আৰু গুৱাহাটী গাইছ তামাম গৰম গাইছ তামাম বহুত গৰম গাইছ এতিয়াও ঘাম ওলাই আছে গাইছ চ' ফ্ৰেণ্ডছ আৰু মানে এটা কথা আছিল যে কিয় আহিছোঁ ইয়াতে চ' মানে মই ক'তো যোৱা নাই আৰু মানে ইয়াতে দাদা ঘৰ আছে কাৰণে আৰু গুৱাহাটীত আহিছোঁ গুৱাহাটী মানে একো চোৱাও নাই মই তো চাওঁ কি চাওঁ তো আপোনালোকক দেখাম এতিয়াও চ' ইমানে আছিল আজি ভিডিঅ'টো আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাই দিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মানে নেক্সট অন্য এটা মানে ব্লগ লৈ আৰু ব্লগটো ইয়াৰ পৰাই আহিব গাইছ তো ব্লগৰ ৱেইট কৰি থাকক আৰু গাইছ ওপৰৰ পৰা যিটো মানে ভিউটো আহে তো দাদাহঁতৰ ঘৰ মানে পাহাৰত তো ওপৰৰ পৰা যিটো ভিউ আহে এইটো আপোনালোকক এটা লাষ্টত চিনেমেটিক দি দিম তো নেক্সট অন্য এটা ব্লগ লৈ